Hey दोस्तों, वेलकम टू Ariful ब्लॉग्स। Ariful ब्लॉग से स्वागतम। बहुत दिन ধৰি কোনো ব্লগ আপোনালোকক দিব পৰা নাই, ইয়াৰ বাবে মই দুখিত। আৰু মই আজি যাম মোৰ জেঠাৰ ঘৰত ফুৰিবলৈ। এতিয়া গা ধুবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'। মোৰ গাঁও ধুই কাপোৰ টাপোৰ পিন্ধি ভাত চাত খাই যাবলৈ ওলাইছোঁ। যাই থাকোঁ। এতিয়া গৈ আছোঁ চাইকেল মাৰি নগৰপাৰাৰ পৰা টেক্সি লৈ যাব লাগিব ধৰা। মই এতিয়া চাইকেল গৈ আছোঁ ইয়াৰ পৰা নগৰপাৰাৰ পৰা লৈ গাড়ী লৈ যাব লাগিব। পাহাড় তল দি মই গৈ আছোঁ। জানেনে অসমৰ ভিতৰত এইটো কাঠৰ দলঙৰ ডাঙৰ দলং। বিশাল এইটো দলঙৰ যাওঁতে প্ৰায় 4 মিনিট প্ৰায় লাগে। পাই কিন্তু আৰু নগৰপাৰাৰ পৰা গাড়ী লৈ যাব লাগিব। তেওঁলোকে চাই থাকক। আজি গাড়ী উঠি যাত্ৰা আৰম্ভ কৰিলোঁ। এইটো হৈছে নগৰপাৰা তেল ডিপু, আহি লৈ যাব।
ভাইটিৰ ওচৰত যাব লাগিব আমি ধূপধাৰা হাই ৰোডৰ ওচৰত পাই গ'লোঁ হাই ৰোডতে গৈ আছোঁ মই বাজাৰৰ ওচৰত আহি অলপমান আপোনালোকৰ ভিউ দেখাওক মই এতিয়া মোৰ ভাইটিৰ ওচৰত যাই আছোঁ আপোনালোকে চাওক দেখা কৰি মই ভাইটিৰ ঘৰত যাব লাগিছোঁ ধূপধাৰাৰ ওচৰত মীনা বজাৰ পাই গ'লোঁ আপোনালোকে চাওক এই মীনা বজাৰটো কেনেকুৱা